নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব ওলাইছোঁ বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। হয় বন্ধু বান্ধৱীসকল, আমাৰ অতি গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে এটা সময়ত কংগ্ৰেছৰ অহংকাৰ হৈছিল, যাৰ বাবে পতন হ'ল। হয় বন্ধু বান্ধৱী, মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ এটা সময়ত অহংকাৰ হৈছিল, যাৰ বাবে পতন হ'ল কংগ্ৰেছৰ। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব। এটা সময়ত কংগ্ৰেছৰ অহংকাৰ হৈছিল, যাৰ বাবে পতন হ'ল। কংগ্ৰেছৰ অহংকাৰ কৰিছিল বাবে ৰাইজে শাসনৰ পৰা আঁতৰালে। এতিয়া বিজেপিৰ অহংকাৰ হৈছে, গতিকে পতন হোৱাটো নিশ্চিত। হয় বন্ধু বান্ধৱীসকল, বিজেপিক সমৰ্থন কৰা মানুহেই আজিকালি বিজেপিৰ বিৰোধিতা কৰে। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ মন্তব্যটো জনাই দিব। বিজেপিৰ একমাত্ৰ বন্ধু হৈছে UIDF, সেয়া সকলোৱে জানে। হয় বন্ধু বান্ধৱীসকল, বিজেপিৰ একমাত্ৰ বন্ধু হৈছে UIDF। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ বধুবাই। হয় বন্ধু বান্ধৱীসকল, কি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল। মন্তব্য কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন। এটা সময়ত কংগ্ৰেছৰ অহংকাৰ হৈছিল, যাৰ বাবে পতন হ'ল। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ দ্বিতীয় নম্বৰ খবৰটো হৈছে হামাছক সমৰ্থন নকৰে সাধাৰণ মুছলমানে। হয় বন্ধু বান্ধৱীসকল, হামাছক সমৰ্থন নকৰে সাধাৰণ মুছলিমসকলে। সাধাৰণ মুছলমানে কেতিয়াও হামাছক সমৰ্থন নকৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ আটাইতকৈ ভুক্তভোগী ভাৰত। সাধাৰণ মুছলমানে হামাছৰ বিৰোধিতা কৰিলেও ৰাহুল গান্ধীয়ে বিৰোধিতা নকৰে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ক লৈ কোনো প্ৰতিক্ৰিয়া নাই ৰাহুল গান্ধীৰ। হামাছ সন্ত্ৰাসবাদীয়ে শিশু মহিলাৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰোধিতা নকৰিলে হিন্দুৰ লগতে মুছলমানেও ভাৰতৰ জয়ৰ আনন্দ উল্লাস কৰিছে। যুদ্ধৰ প্ৰসংগত টানি আনি ৰাহুল গান্ধীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। সাধাৰণ মুছলমানে কেতিয়াও হামাছক সমৰ্থন নকৰে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। সাধাৰণ মুছলমানে কেতিয়াও হামাছক সমৰ্থন নকৰে। অতি আমাৰ গুৰুত্বপূৰ্ণ তৃতীয় নম্বৰ খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ অতি জৰুৰী খবৰ। হয় বন্ধু বান্ধৱীসকল, যিসকলৰ আধাৰ কাৰ্ড আছে সেইসকলৰ বাবে অতি একটা জৰুৰী খবৰ, সকলোৱে জানিব। আধাৰ কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, আমাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আধাৰ কাৰ্ডক লৈ আপোনাৰ বাবে অতি জৰুৰী খবৰ। কেইটামান বিশেষ কাম আজিয়েই কৰক, নহ'লে মুহূৰ্ততে খালী হ'ব বেংক একাউণ্ট। আধাৰ কাৰ্ডৰ আবেদনৰ সময়ত আপুনি যি ফিংগাৰপ্ৰিণ্ট গ্ৰহণ কৰিছে দুষ্ট চক্ৰই। হয় বন্ধু বান্ধৱীসকল, ফিংগাৰপ্ৰিণ্টৰ দ্বাৰা আপোনাৰ একাউণ্টৰ পৰা পইচা লৈ আছে দুষ্ট চক্ৰই। এই দুষ্ট চক্ৰৰ পৰা কেনেকৈ আপুনি বাচিব সেইটো চাই লওক। আপোনাৰ ফিংগাৰৰ প্ৰিণ্ট ব্যৱহাৰ কৰি দুষ্ট চক্ৰই লুটিব পাৰে ধন। UID-য়ে দিছে জৰুৰী নিৰ্দেশনা। এতিয়াৰে পৰা লক আনলক ব্যৱস্থা দিয়া হৈছে আধাৰ কাৰ্ডত। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আধাৰ কাৰ্ডৰ পৰা এতিয়া ব্যৱহাৰ নকৰা সময়খিনিত লক কৰি ল'ব পাৰিব কাৰ্ডখন। হয় বন্ধু বান্ধৱী, গুৰুত্বপূৰ্ণ খবৰ হৈছে আধাৰ কাৰ্ড, যিসকলৰ আধাৰ কাৰ্ড আছে মন্তব্য কৰিছে লক কৰি নথলে বিপদত পৰিব পাৰে আপুনি। কেনেকৈ আপুনি লক আনলক কৰিব আধাৰ কাৰ্ডখন? আধাৰ কাৰ্ড লক কৰিবলৈ SMS কৰক এটা বিশেষ নম্বৰত। 0+4 খিনি প্ৰেৰণ কৰক 1947 নম্বৰলৈ। আনলক কৰিবলৈ টাইপ কৰক আধাৰ কাৰ্ডৰ শেষৰ 6টা ডিজিট নম্বৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। 6টা ডিজিট নম্বৰ দি আপোনাৰ আধাৰ কাৰ্ড আপুনি লক কৰক। দুষ্ট চক্ৰৰ পৰা আপুনি বাচক। আনলক কৰিবলৈ টাইপ কৰক আধাৰ কাৰ্ডৰ শেষৰ 4টা সংখ্যা। আনলক কৰিবলৈ টাইপ কৰক 0+6। OTPৰ বাবে 1947 নম্বৰলৈ প্ৰেৰণ কৰক এটা মেছেজ। এমাধাৰ জৰিয়তে কৰিবলৈ পাৰিব লক আনলক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আনলক কৰিব পাৰিব এমাধাৰৰ জৰিয়তে। এই আধাৰৰ জৰিয়তে আধাৰ নম্বৰৰ অন্তৰ্ভুক্ত কৰি লগ ইন কৰক এমাধাৰ। তাৰ পাছত যাওক লক আনলক কৰক।
ভেৰিফিকেশ্যনৰ বাবে পুনৰ অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ OTP। তাৰ পাছত বায়োমেট্ৰিক অপাৰেশ্যন ক্লিক কৰি লগ কৰক। লগে লগে আপোনাৰ মোবাইল প্ৰেৰণ কৰা হ'ব এটা মেছেজ। এটা প্ৰক্ৰিয়াৰে গৈ আনলক কৰিব পাৰিব। ইয়াৰ পৰা আপোনাৰ কি লাভ হ'ব?